এসময়ত এখন সৰু গাঁৱত চেম নামৰ এজন ল'ৰা আছিল। চেমে চিলা উৰুৱাই খুবেই ভাল পাইছিল আৰু গাঁওখনৰ ভিতৰতে আটাইতকৈ ভাল চিৰা উৰুওৱা ব্যক্তি হোৱাৰ সপোন দেখিছিল। এদিনাখন চেমে এজন বুঢ়া মানুহক এটা চিলা উৰুৱাই থকা দেখিবলৈ পাইছিল। বতাহৰ লগত নাচি নাচি আকাশৰ বহু ওপৰলৈকে চিলাটো উৰি গৈছিল। চেমে আচৰিত হৈ বুঢ়াজনৰ ওচৰত পালেগৈ। আপুনি চিলা উৰুৱাত ইমান ভাল কেনেকৈ হ'ল? চেমে সুধিলে। বুঢ়াজনে হাঁহি এটা মাৰি ক'লে, বহুত অনুশীলন আৰু ধৈৰ্যৰ প্ৰয়োজন আছিল ডেকা ল'ৰা। বহুবাৰ বিফল হৈছিলোঁ, কিন্তু কেতিয়াও হাৰ মনা নাছিলোঁ। প্ৰতিবাৰে চিলাটো পৰিলে নতুন কিবা এটা শিকিছিলোঁ। বুঢ়াৰ কথাত অনুপ্ৰাণিত হৈ চেমে প্ৰতিদিনে চিলা উৰুওৱা অনুশীলন কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁ বহুতবাৰ বিফলতাৰ সন্মুখীন হ'ল। তেওঁৰ চিলাটোৱে বাৰে বাৰে মাটিত খুন্দা মাৰিছিল, কিন্তু তেওঁ কেতিয়াও চেষ্টা এৰি দিয়া নাছিল। ভুলৰ পৰা শিকি লাহে লাহে আগবাঢ়ি গৈছিল আৰু লাহে লাহে উন্নতি কৰিবলৈ লৈছিল। মাহৰ পিছত মাহ পাৰ হৈ গৈছিল। এদিনাখন তেওঁৰ চিলাটোও সেই বুঢ়া মানুহজনৰ দৰেই আকাশত নিখুঁতভাৱে উৰিবলৈ ধৰিলে। গাঁওখনৰ সকলো মানুহে তেওঁৰ প্ৰতিভা লক্ষ্য কৰিলে আৰু তেওঁক চহৰত শ্ৰেষ্ঠ চিলা উৰুওৱা ব্যক্তি বুলি পৰিচিত হৈ পৰিল। এই কাহিনীটোৰ শিক্ষাটো হ'ল যে সফলতা প্ৰায়ে অধ্যৱসায় আৰু বিফলতাৰ পৰাহে শিকিব পৰা যায়। ঠিক চেমৰ দৰে আপুনি চেষ্টা কৰি থাকিলে আপোনাৰ সপোনবোৰো পূৰণ হ'ব। সেয়ে কেতিয়াও হাৰ নামানিব। বাৰে বাৰে বিফল হ'লেও সেই বিফলতাৰ পৰা শিকিয়ে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। এতিয়া আহিছোঁ আন এটা কাহিনীলৈ। এসময়ত এখন গাঁৱত টম আৰু জেৰী নামৰ দুজন মানুহ আছিল। তেওঁলোকে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল। দুয়োৰে সপোন আছিল নিজাকৈ ঘৰ নিৰ্মাণ কৰাৰ। টমে নিজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈছিল। বৰ্ষৰ ৰ'দ বা বৰষুণ যিয়ে নহওক কিয় তেওঁ প্ৰতিদিনে ইটা কঢ়িয়াইছিল আৰু ঘৰটো বনোৱা কাম আৰম্ভ কৰিছিল। আনকি তেওঁ যেতিয়া বাধাৰ সন্মুখীন হৈছিল তেতিয়াও তেওঁ নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ হেৰুৱাই পেলোৱা নাছিল। লাহে লাহে ধাৰাবাহিক প্ৰচেষ্টাৰ শক্তিত তেওঁ বিশ্বাস কৰিছিল। আনহাতে জেৰীৰ সপোনো একেই আছিল, কিন্তু তেওঁৰ দৃষ্টিভংগী বেলেগ। প্ৰায় তেওঁ কামত পলম কৰাৰ অজুহাত বিচাৰি পাইছিল। তেওঁ ভাবিছিল, আজি থাকক, কাইলৈ আৰম্ভ কৰিম, বা যেতিয়া মোৰ মন যায় তেতিয়া আৰম্ভ কৰিম আৰু বেছি কষ্ট কৰিম। এনেদৰে লাহে লাহে দিনবোৰ পাৰ হৈ গৈছিল আৰু জেৰীৰ ঘৰটো আধা হৈ ৰৈছিল। তেওঁ ঘৰটো সমাপ্ত কৰিব পৰা নাছিল। লাহে লাহে কেইবাবছৰো পাৰ হৈ গ'ল। এখন গাঁওখনত ভয়ংকৰ ধুমুহা আহিল। বহু প্ৰচেষ্টাৰে আৰু কষ্টৰে নিৰ্মাণ কৰা টমৰ ঘৰখন শক্তিশালীভাৱে এই ধুমুহাত থিয় হৈ থাকিল। ধুমুহাই তেওঁৰ ঘৰটো একো কৰিব নোৱাৰিলে। কিন্তু ইফালে জেৰীৰ আধৰুৱা ঘৰটো ধুমুহাত ছিন্ন ভিন্ন হৈ পৰিল। টমৰ অটল দৃঢ়তা আৰু ধাৰাবাহিক প্ৰচেষ্টাই ফল দিলে। আনহাতে জেৰীয়ে এলাহ কৰি কামটো পিছত কৰিবলৈ থোৱাৰ বাবে তেওঁৰ পতনৰ সূচনা কৰিলে। ই আমাক সোঁৱৰাই দিয়ে যে সফলতা সেইসকলৰহে আহে যিসকলে এই সফলতা পাবৰ বাবে পদক্ষেপ লয় আৰু চেষ্টা কৰে। আনকি বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ পিছতো হাৰ নামানে আৰু আগবাঢ়ি যায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া নিজৰ সপোন পূৰণৰ বাবে কাম কৰিব তেতিয়া এই টম আৰু জেৰীৰ কাহিনীটো নিশ্চয় মনত ৰাখিব। টমৰ দৰে হওক আৰু আপোনাৰ সপোনবোৰ এটাৰ পাছত এটাকৈ দৃঢ়তা আৰু অধ্যৱসায়েৰে গঢ়ি তোলক, কাৰণ সেইটোৱেই হৈছে সফলতাৰ পথ।